বোলো কেজৰিকাই মন চন মাৰি কলৈ যায়? নক'ব আৰু দুখতে মৰ্ণিং ৱাক কৰিবলৈকে আহিলোঁ বুজিছে। আপোনাৰ আৰু কেজৰিকাই কিহৰ দুখহে ইমান মন মাৰিবলগীয়া? কি ক'ব আৰু মধুৰিকাই, ঘৰতে ছোৱালীজনী আছে, বিয়াখনো দিব পৰা নাই, পঢ়া শুনাও কৰিলে, এতিয়া ভাল ল'ৰা এটা পালে দি দিম বুলি ভাবিছোঁ। আজিকালি ল'ৰাবোৰ যিহে, সেই বুলি এটা ভাল ল'ৰা পোৱাই নাই নহয় বুজিছেনে। তেতিয়াহ'লে আমাৰ ফালে ল'ৰা এটা আছিলে, কিন্তু ল'ৰাটোৱে পিঁয়াজ খায় বুজিছেনে কেজৰিকাই। কি যে কয় আৰু মধুৰিকাই, পিঁয়াজ খোৱাটোনো কি ডাঙৰ কথাহে। ডাঙৰ কথা নহয়, কিন্তু সি পিঁয়াজ খায়, লগতে আকৌ মাংস অকণো খায় যে, সেইটো কাৰণেহে ক'লোঁ মই। মধুৰিকাই, আপুনি যে কয় আৰু পিঁয়াজ মাংস এয়া দেখোন আমাৰ ঘৰত চলিয়ে থাকে আৰু, সেইবোৰ কিবা চিন্তা কৰিবলগীয়া কথা নে বাৰু মধুৰিকাই। অৱশ্যে সি মাংসটো সদায় নাখায়, যোনদিনাখন মদ খায় সেইদিনাখনহে মাংস খায় আৰু। কি কয়হে মধুৰিকাই, এইটো মদ খায়? মদ খায়? ৰ'ব, সি মদো সদায় নাখায়, যোনদিনাখন জুৱা খেলে সেইদিনাখনহে মদ খায়। কি কয়হে মধুৰিকাই আপুনি এইবোৰ? এইটো মদাহী, এইটো জুৱাৰী, সেইটো ল'ৰাৰ লগত ছোৱালীজনী কেনেকৈ দিব পাৰিহে? ৰ'ব কেজৰিকাই, সি সদায় জুৱা নেখেলে নহয়, সি যোনদিনাখন চুৰ কৰে সেইদিনাখনহে জুৱা খেলে। সেইটো মানে এটা বৈদ্য ডাঙৰ চুৰ দেখোন। কেজৰিকাই, সি সদায় চুৰ নকৰে নহয়, যোনদিনাখন জেলৰ পৰা ওলায় সেইদিনাখনহে চুৰ কৰে। থকহে মধুৰিকাই, আপোনাৰ এই গুণৱান ল'ৰা আপোনাৰ লগতে থাকক, মোৰ এইবিলাকৰ কাম মন নাই দেই মধুৰিকাই, নাই, মই এই দূৰৰ পৰাই নমস্কাৰ জনাইছোঁ আৰু মধুৰিকাই। পিছে ল'ৰাটো এটা ভাল খবৰো আছে কিন্তু দেই কেজৰিকাই, সি বোলে এইবাৰ ইলেকশ্যনত উঠিব, আৰু ইলেকশ্যনত উঠিলেই সি বোলে এইবাৰ মন্ত্ৰী হ'ব খাটাং। সঁচাই কৈছিলে মধুৰিকাই? তেতিয়াহ'লে পাৰি। সেইটো কাৰণেহে মই কৈছিলোঁ কেজৰিকাই ভাল খবৰ এটা বুলি। ঠিক আছে মধুৰিকাই, আপুনি এই ল'ৰাটো ফাইনেল কৰক, এইবাৰ মন্ত্ৰী হ'লে আমাৰ যোৰহাটটো মন্ত্ৰী হ'ব বুজিছেনে। কৰক। মধুৰিকাই, সেই বুলিহে ক'লোঁ আৰু, জয় জোৱাই।